এতিয়া মোৰ হাতত পাৰ্চেল এটা আছে, পাৰ্চেলটো আনবক্সিং কৰোঁ, আপোনালোককো দেখাম কেনেকুৱা লাগে, আপোনালোকেও জনাব, বিশেষকৈ ছোৱালীসকলে। আৰু এতিয়া মিছত অফাৰ চলি আছে, সকলোৱে দিব পাৰে, মিছ' বুলি নহয় ফ্লিপকাৰ্টতো ল'ৰাসকলেও দিব পাৰে, ল'ৰা বস্তু, কিন্তু ছোৱালীসকলেও সোনকালে গৈ অৰ্ডাৰ দিব পাৰিব। আৰু তাৰে মাজৰ এটা পাৰ্চেল এইটো মই অৰ্ডাৰ দিছিলোঁ, তো কেনেকুৱা আহে আপোনালোকক দেখাম, তো চাই যাওক। মই এটা ধুনীয়া স্কাৰ্ট দিছিলোঁ, এইটো দেখিছেনে, কিন্তু স্কাৰ্টটো ধুনীয়া দেই, পিন্ধি আৰাম পাব গৰমত। আৰু যিহেতু মোকো এটা স্কাৰ্ট দৰকাৰ হৈ আছিলে, লং হয়, শ্বৰ্ট নহয় খালি। আৰু এইটো পাৰ্চেলটো, আৰু পাৰ্চেলটো চাই আপোনালোকে কেনেকুৱা লাগিছে জনাব। একদম কোমল, ছফ্ট, এইটো পূৰা কটনৰ হয় কিন্তু।